মুহূৰ্তত অসমৰ দুখীয়াসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসম চৰকাৰে গছ পুলি ৰোপণ আঁচনি শেষ হোৱাৰ লগে লগে ঘোষণা কৰিলে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণক 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব। তো কোনবোৰ মানুহে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে স্ক্ৰীনত সাধাৰণ এখন নটিফিকেশ্যন অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে উদ্যমিতাৰ সবলীকৰণে আত্মনিৰ্ভৰ অসম নিৰ্মাণ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান। তো অসমত নতুনকৈ অসম চৰকাৰে আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি। এইখন আঁচনিৰ জৰিয়তে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত প্ৰদান কৰিব অসমৰ দৰিদ্ৰ দুখীয়া জনসাধাৰণক। তাৰপিছত লিখা আছে এই অভিযানে দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্ৰ উদ্যোগী যুৱক যুৱতীসকলক উৎসাহিত কৰি উপাৰ্জনৰ সুযোগ প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত কোৱা হৈছে আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত স্বনিয়োজন কৃষি আৰু উদ্যান শস্য, মীন পালন, হাঁহ কুকুৰা, দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেচনাৰী, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ সামৰি ল'ব আঁচনিখনৰ অধীনত। তাৰপিছত কৈছে অহা 2 বছৰত আঁচনিখনৰ জৰিয়তে 2 লাখ যুৱক যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য লৈছে অসম চৰকাৰে। হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ দুটা কিস্তিত 2 লাখ, 3 লাখ, 5 লাখ টকাকৈ লাভ কৰিব। এইখন আঁচনিৰ জৰিয়তে নিৰ্বাচিত হিতাধিকাৰীসকলে উদ্যমিতা পৰিচালনা আৰু একাউণ্টিঙৰ দক্ষতা বৃদ্ধিৰ বাবে নিৰ্বাচিত শৈক্ষিক দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত 1 মাহৰ বাবে প্ৰশিক্ষণ ল'ব লাগিব, য'ত তেওঁলোকে 10,000 টকাকৈ বৃত্তি হিচাপে লাভ কৰিব। তো যিসকল হিতাধিকাৰীয়ে এইখন আঁচনিত আবেদন কৰিব সেইসকল হিতাধিকাৰীক প্ৰশিক্ষণ দিয়াৰ কাৰণে অসম চৰকাৰে 1 মাহৰ বাবে 10,000 টকা অতিৰিক্তকৈ প্ৰদান কৰিব। তাৰপিছত লিখা আছে হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তাৱলী। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেইসকল মানুহে এইকেইখন চৰ্ত মানিব লাগিব। প্ৰথমে কোৱা হৈছে হিতাধিকাৰীয়ে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 28ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ, ITI, ডিপ্ল'মা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব হিতাধিকাৰীসকলৰ। তাৰপিছত 4 নম্বৰত কোৱা হৈছে পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নালাগিব হিতাধিকাৰীসকলৰ। তাৰপিছত 5 নম্বৰত কোৱা হৈছে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ পৰিয়ালত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ থাকিব নালাগিব। তাৰপিছত কোৱা হৈছে প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এইখন আঁচনিৰ সুবিধা লাভ কৰিব। আৰু একেবাৰে শেষত কোৱা হৈছে 1 এপ্ৰিল 2023ৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিব লাগিব। তো যিসকল মানুহে 1 এপ্ৰিল 2023ৰ পূৰ্বে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনাইছে সেইসকল মানুহে এইখন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছটো দেখুৱাই দিম। তো ধন্যবাদ।